গুড মৰ্ণিং সকলোকে মই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱাই এই কুকুৰাখিনিক দি লৈছোঁ খাবলৈ। ৰাতিপুৱা খাবলৈ বনাইছোঁ মই বুট দাইল। এয়া বুট দাইল আলু ভাজিছোঁ বনাইছোঁ পুৰিৰ লগত খাবলৈ, যিহেতু আজি দেওবাৰ। পুৰিৰ লগত খাবলৈ বনাই আছোঁ, উতলিছে আৰু হ'বগৈ। আৰু আমাৰ এইফালে জিউৱে উমলিছে। চাওঁ জিউ কি উমলিছা? আইও হালধি দি চাইছোঁ অৱস্থাটো। মাহী ওলাইছে, পেহা ওলাইছে, এইবোৰ খেলি আছে তাত ৰাতিপুৱাই। এতিয়া 6টা বাজিছেহে। 6টা বজাত আমাৰ ইয়াত পাকঘৰত উৎপাত খেলা। মই বেলি লৈ এইটো ষ্টাইলত যে এনেকৈ কৈ কাটি দিওঁ, কাৰণ 4টা ওলাই যায়। চাওক 4টা ওলাই যায়, এনেকৈ মই কাটি বনাওঁ। পুৰিখিনি এতিয়া ভাজি ল'ম ধুনীয়াকৈ। তেল গৰম হ'ল আৰু এনেকৈ দুটা কাটি ল'লে মানে সুবিধাই হয় আৰু দুটা দি দিছোঁ। ৰাতিপুৱা খাবলৈ লৈছোঁ পুৰি আৰু বুট দাইল চব্জি, আৰু এইফালে পিঁয়াজ অকণমান লৈছোঁ। এয়া ৰাতিপুৱা আমি পুৰি চুৰি বনাই মেলি খাবলৈ লৈছোঁ, আৰু এইখিনি খুৰা ভোগ হয়। এইফালে আমাৰ জিউৱে খাই আছে ধুনীয়াকৈ এইফালে লৈ, আৰু এইখিনি মই দি লওঁ, আমিও খাই বৈ লওঁ। তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ গোটেই দিনটো। খাই বৈ আজৰি খুৰাই এইফালে মই আজি বজাৰৰ পৰা পুলি আনিছিলে, এইবোৰ পুলি জিউ আৰু খুৰাই ৰুই আছে পূৰা, দেখুৱাই আছোঁ। তাৰপিছতে খুৰাই গাঁত খান্দি দিছে, জিউৱে পুলিবোৰ দি দে। জিউৱে ফাৰ্ষ্ট টাইম গগনা বজাবলৈ শিকাইছে, মেকআপ চেকআপ দুপৰীয়াৰ সাজৰ কাৰণে বনাই আছোঁ। এইফালে মই গাহৰি মাংস ড্ৰাই ফ্ৰাই, চাওক ইমান টেষ্টি তেল ওলাইছে ধুনীয়াকৈ। আজি বতৰটো বহুত বেয়া আৰু বৰষুণ দি আছে যে, সেইকাৰণে ভাবিলোঁ গাহৰি ড্ৰাই ফ্ৰাই কৰি খাওঁ পূৰা জ্বলা দি। মাংসত কিন্তু মই আলু নিদিলে একদম বেয়া পাওঁ। মাংসৰ আলু পিচে বেছি ভাল লাগে, নহয়নে বাৰু? মোক আলু পিচে খাই ভাল লাগে, সেইকাৰণে মই পূৰা ড্ৰাইকৈ বনাই আছোঁ। জুই একদম কমকৈ দি লাহে লাহে প্ৰথমতে মাংসখিনি গৰম পানীত অকণমান বইল কৰি ল'লোঁ। তাৰপৰা এতিয়া এই নহৰু আদা, বেলেগ মছলা গাহৰিত দিলে বেয়াই লাগে, সেইকাৰণে মই অকল নহৰু আদা দি বনাওঁ। আৰু যিহেতু আমি জুইতে বনাওঁ, আমাৰ জুইত বহুত ধুনীয়াকৈ জ্বলে যে, সেইটো কাৰণে এলাহ নালাগে। গেছতকৈ মানে জুইত বেছি সোনকালে হয়, সেইটো কাৰণে মই জুইতে বনাওঁ। আৰু জুইত বনালে টেষ্টটো ভাল লাগে, সেইটো কাৰণে মই এতিয়া বনাই আছোঁ। আৰু দিনটো ইটো সিটো আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। গাহৰি ৰেডি হৈ গ'ল, গৰমে গৰমে চাওক একদম ড্ৰাইকৈ ভাজিছোঁ, একদম তেল ওলাইছে ধুনীয়াকৈ। এইটো পিচটো চাওক, অকণমান আলু দিছোঁ এয়া একদম গৰম ভাতৰ লগত এতিয়া খাওক আৰু সানি দাইল চাইলটো মোকো দৰকাৰেই নাই, সিহঁতৰ বাকীকেইটাকো দৰকাৰ নাই। আলু আৰু একদম তেলৰ লগত গাহৰি মাংস, ভাত গৰম ভাত দি পূৰা সানি খাওক আৰু এয়া। তাৰপিছত আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যিহেতু আজি বৰষুণ দি আছে, সেইকাৰণে আমি এতিয়া জিউ মই শুই মেলি এয়া মেগী খাইছোঁ। গৰমত চুপ লগত মেগী মই অলপ চচ দি লৈছোঁ, চচ দিলে ভাল লাগে। আৰু এইফালে আমাৰ জিউ উঠি লৈ পিনি কান্দি আছে। এইখিনি আমি খাই লওঁ, আৰু ৰাতিয়ে হ'ল আৰু বৰষুণ দি আছে, আয়োজন কৰিম, আপোনালোকক দেখুৱাই থাকিম। কিন্তু মই অকণমানো কেমেৰা আগত ওলাবলৈ পোৱাই নাই, যিহেতু পেহী নাই ঘৰত, সেইকাৰণে ইটো সিটো কৰি গোটেই দিনটো কাম বিজি থাকোঁ। তথাপিও অকণমান ইটি সিটি কৰি আছিলোঁ। আৰু এইফালে আমাৰ জিউ মেকআপ কৰি আছে দেই আজি। তাৰপিছতে আৰু জিউ গগনাপাত বজাই দিওঁ, খোৱাচোন। গগনাপাত আনিলোঁ, তাইক গগনা বজাবলৈ প্ৰথমবাৰৰ কাৰণে শিকিছে। আৰু এতিয়া আন্ধাৰ হৈ গ'ল, পূৰা দিনটো বৰষুণ, ক'তো ওলোৱা নাই মেলা নাই, কি ভিডিঅ' কৰিলোঁ নাজানো। আৰু বজা কোৱা ভালকৈ, মাতটো ওলাই লোৱা, কেকেওকৈ সেনেকৈ গোটেই দিনটো গ'লগৈ। আজি ৰাতি ভাবিছোঁ বৰষুণ দি আছে যিহেতু, ভাবিছোঁ বোলো আজি পোলাও খাওঁ, পোলাও বনাওঁ আৰু হেৰি কৰোঁ, মাংস বনাম। আৰু আপোনালোকক অকণমান দেখুৱাম কেনেদৰে মই বনাওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া মই পোলাও বনাবলৈ লৈছোঁ। ইয়াৰ বাবে মই পাচলি কাটি লৈছোঁ, গাজৰ, ফ্ৰেঞ্চবিন আৰু পিঁয়াজ অকণমান বেছিকৈ লৈছোঁ, যিহেতু চব্জি বেছি হ'লে মোৰ ভাল লাগে। এইফালে ঘি, ৰিফাইন, চেনি, অকণমান নিমখ, আৰু এইফালে ড্ৰাই ফ্ৰুটছ হ'ল কাজু, কিচমিচ, আৰু এই সৰু টেমাটোত চাওকচোন ইমান ধুনীয়াকৈ এই তেজপাত দুখিলা, ডালচেনি, ইলাচি এইবিলাক আহিছে। ইমান সৰু টেমাটো ভাল লাগিছে দেখিবলৈ। আৰু এয়া কুকাৰটো মই পাতিলোঁ, কুকাৰতে বনাম। আৰু এইফালে বাচমতি চাউল মই ধুই অকণমান তিয়াই
ধুই ৰাখিছিলোঁ আৰু ধুনীয়াকৈ সকলোবিলাক মই বনাই থাকোঁ। বাহিৰত কিনকিনীয়া বৰষুণ লগতে বিজুলী গাজনি সকলোবিলাক হৈ আছে আৰু ভিতৰত মই এয়া চব্জি বনাই আছোঁ। প্ৰথমতে চব্জি পোলাও বনাই আছোঁ। প্ৰথমতে মই পোলাওখিনি বনাই লওঁ, তাৰপিছতে আৰু মাংসখিনি বনাম। আপোনালোকক দেখুৱালোঁ আৰু এতিয়া মই বনাই লওঁ, আপোনালোকক শেষলৈকে চাই থাকিব। এতিয়া চব্জিখিনি দি পূৰা লৰাই আছোঁ, লাহে লাহে লৰাই আছোঁ। চাউলখিনি যে নহ'লে ভাগি যাব আৰু পানী দি দিম আৰু চিটি মাৰিব হৈ যাব। মেইন পোলাও আকৌ মেইন পানীহে মেইন আৰু পূৰা লৰাই আছোঁ। এইফালে পোলাও ৰেডি হৈ গ'ল, 2টা চিটি মাৰিলে এতিয়া অফ কৰি দিছোঁ। আৰু এইফালে মই মাংস ৰেডি, এইফালে আদা নহৰু পেষ্ট পিঁয়াজ এনেদৰে কাটি লৈছোঁ, আপোনালোকক দেখুৱাই আছোঁ। ৰেডি হ'ল। মই এতিয়া কুকাৰটো খুলি চাওঁ। এখন হাতে ভিডিঅ' কৰি থাকিলে বৰ দিগদাৰ দেই। এয়া পোলাও ৰেডি। এখন মই কাটা চামুচেৰে এটা হৈছে চাওক জৰজৰীয়া, অকণমান ওপৰ তলৰ কৰি দিওঁ। এনেদৰে কৰি দিলে মানে জৰজৰীয়া হয় আৰু খাবলৈ বস্তুটো। আমাৰ পোলাও মাংস পোলাও ৰেডি। এতিয়া আমি খাই লওঁ। ৰাতি এতিয়া 7:30 বাজি গৈছে। আমি যিহেতু সোনকালে ভাত খাওঁ, সেইকাৰণে যিহেতু বতৰটো বেয়া, বাহিৰত পূৰা মেঘে গাইছে, বিজুলী মাৰিছে, সেইকাৰণে জল্দি খাওঁ। আৰু এইফালে আমাৰ জিউ খাই আছে, চাওঁ জিউ খাই আছে। আমাৰ জিউ ধুনীয়াকৈ খাইছে, খাই শেষেই হ'ল আৰু। এইফালে মই খাই লওঁ, খুৰা খাই গ'ল আৰু সেয়া আজিৰ দিনটো এইটো সেইটো আপোনালোকক দেখুৱালোঁ। এয়া